I promise that I will do my best to do my duty to God and my country to help other people and to obey the scout law. Hands down. লখিমপুৰ জিলাৰ হাৰমতি চাহ বাগিচাৰ গণেশবাৰী খেলপথাৰত আজি ভাৰত স্কাউট এণ্ড গাইডৰ দুঃসাহসিক অনুশীলন অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰাও স্কাউট আৰু গাইডৰ ছাত্ৰ ছাত্ৰীসকলে দুঃসাহসিক অনুশীলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আনহাতে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ 11খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে মাধৱদেৱ বিশ্ববিদ্যালয় স্কাউট আৰু গাইডৰ ছাত্ৰ ছাত্ৰীসকলেও দুঃসাহসিক অনুশীলন কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। মুঠ 14টা দিশত অনুষ্ঠিত হোৱা এই দুঃসাহসিক অনুশীলনত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা স্কাউট গাইডৰ ছাত্ৰ ছাত্ৰীসকল। এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰি আনন্দিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। মোৰ নাম জুচিদা শইকীয়া, পথালিপাহাৰ বিজয়পুৰ হাইস্কুলৰ পৰা আহিছোঁ। হাইকিং আছিলে, হাইকিংটো ভাল লাগিছে, বহুত ভাল লাগিছে। আমি ইয়াত প্ৰশিক্ষণ ল'লোঁ, ল'লোঁ। আমাক কিবা কিবি এইবোৰ প্ৰশিক্ষণ ল'লে, আমি কৰিলোঁ। আমাৰ স্কুলত বহুত আগৰ পৰাই মানে আছে আমাৰ স্কাউটিং। আমাৰ স্কাউটিঙৰ লখিমপুৰ ডিষ্ট্ৰিক্টত এটা নামো আছে। বা 10টামান আহিছে বিশ্ববিদ্যালয়ৰ পৰা। ভাল লাগিছে আৰু এইটো হাইকিঙত শিকিছিলোঁ আৰু এইটো ট্ৰেকিঙত গৈছোঁ আৰু টায়াৰত উঠিছোঁ। ভাল লাগিছে শিকি। আৰু আমাৰ শিকাবলৈ এনেকুৱা স্কাউট আৰু ল' এইবোৰ শিকাইছে আৰু প্ৰমিছ চাইন কৰিবলৈ এইবোৰে শিকাইছে। ভাল লাগিছে। ৰাজ্যপাল পুৰস্কাৰপ্ৰাপ্ত দীপক চেত্ৰীৰ নেতৃত্বত কেইবাখনো বিদ্যালয়ৰ শিক্ষক তথা শিক্ষয়িত্ৰীয়ে আজি এই এদিনীয়া দুঃসাহসিক অনুশীলন তথা প্ৰশিক্ষণ কাৰ্যসূচীত স্কাউট গাইডৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। উক্ত অনুশীলন তথা প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। আমাৰ আজি ইয়াত একদিনীয়া আমি ওৱান ডে ডিষ্ট্ৰিক্ট লেভেল হাইকিং প্ৰগ্ৰাম আৰু ইনভেষ্টিচাৰ চেৰেমনি কৰিছোঁ, য'ত আমি ডিষ্ট্ৰিক্টৰ পৰা 11টা স্কুল ইয়াত জইন কৰি আছে, য'ত মাধৱদেৱ ইউনিভাৰ্চিটিও আছে। আৰু টোটেল ষ্টুডেণ্ট আমাৰ 228 ইতিমধ্যে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। আৰু আমাৰ যে আপোনালোকে এতিয়া দেখি পাই আছে চাৰিওফালে ফিজিকেল এক্টিভিটিৰ যে एक्टिविटीज चली है। ईटानगर कैपिटल कॉम्प्लेक्स यानी कि हम लोग अरुणाचल भारत स्काउट एंड गाइड यूनिट से हम लोगों को यहाँ में एक इन्विटेशन मिला था, तो उसके चलते हम लोगों ने यहाँ आया है। तो आज हम लोगों ने यहाँ देखा है आपका बहादुर ओपन ग्रुप करके हम लोगों का यहाँ एक हम लोगों का दीपक चित्री सर का नेतृत्व में ये प्रोग्राम हो रहा है। ये 1 डे डिस्ट्रिक्ट लेवल हाइकिंग प्रोग्राम एंड इन्वेस्टिचर सेरेमनी है। तो इससे बच्चा जो है एक आप कह सकते हैं कि फौजी ट्रेनिंग के बराबर
फौजी ट्रेनिंग का बराबर बच्चों को मतलब यहाँ इस तरह से तैयारी हो रहा है कि बच्चा जो है कल को जाकर सोसाइटी में किस तरह से सोसाइटी को सही मार्ग में ले जाकर सही दिशा में ले जाकर सोसाइटी को आगे किस तरह से बढ़ाना है। আগবঢ়াব আমাৰ সকলো ছাত্ৰ ছাত্ৰী ইমানখন স্কুল আছে আমাৰ 11খন স্কুলে আমাৰ ইয়াত পাৰ্টিচিপেট কৰিছে আমি পাৰ্টিচিপেট ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতে আশা ৰাখিম যাতে আমি আমাৰ এনেকুৱা লখিমপুৰ জিলাৰ ভিতৰত আমাৰ এই স্কাউটৰ যিটো আন্দোলন এই আন্দোলনটো যাতে আৰু সুদৃঢ় হয় তাৰ প্ৰতি মই আমাৰ জিলাখনৰ সকলোলৈকে মই আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰ ৰিপৰ্ট BSP Live 24।